জীৱনত সুখী থকাৰ দুটা উপায় আছে। এক, তাক পাহৰি যোৱা যাক ক্ষমা কৰিব নোৱাৰা। দুই, তাক ক্ষমা কৰি দিয়া যাক তুমি পাহৰিব নোৱাৰা। জীৱনৰ 5টা অভ্যাস আজিয়েই ত্যাগ কৰক। 1, আনৰ দয়া কামনা কৰা। 2, পৰিৱৰ্তনক ভয় কৰা। 3, অতীতৰ কথালৈ পৰি থকা। 4, নিজকে সৰু বুলি ভবা। 5, অতিৰিক্ত চিন্তা কৰা। সকলো ধুমুহাই আপোনাৰ জীৱন ধ্বংস কৰিবলৈ নাহে, কিছুমানে আপোনাৰ ৰাস্তা পৰিষ্কাৰ কৰিবলৈও আহে। যদি কাৰোবাক ধোকা দিয়া তেনেহলে নাভাবিবা সি মূৰ্খ আছিলে। মনত ৰাখিবা সি তোমাক বিশ্বাস কৰিছিল, কিন্তু তুমি তাৰ বিশ্বাসৰ যোগ্য নাছিলা। সকলোৱে কয় বেছি হাঁহিলে বোলে কপালত দুখ আহে, তেনেহলে বেছি কান্দিলে জীৱনত সুখ নাহে কিয়? মানুহ দুটা ক্ষেত্ৰত বহুত অসহায়, দুখক বিক্ৰী কৰিব নোৱাৰে আৰু সুখক কিনিব নোৱাৰে। কি আচৰিত নহয়নে? টকাৰে ভালপোৱা কিনিব নোৱাৰি, অথচ টকাৰ অভাৱত বহুতো ভালপোৱা মৰি যায়। মানুহে তেতিয়াই অহংকাৰ কৰিবলৈ আৰম্ভ কৰে যেতিয়া সি তাৰ যোগ্যতাতকৈ বেছি কিবা কিবি পাই যায়। তুমি কিমান কষ্টত আছা সেয়া কোনেও চাবলৈয়ে নাই। মানুহৰ কিয় ইমান অহংকাৰ? আজি মাটিৰ ওপৰত আমি আছো, কাইলৈ আমাৰ ওপৰত মাটি থাকিব। বয়সে নহয়, অভিজ্ঞতাই মানুহক ডাঙৰ কৰি তোলে। যেতিয়া কোনো সমস্যাৰ উদ্ভৱ হয়, কিছু ক্ষণ হৃদয়েৰে ভাবা আৰু বিবেকৰ লগত সংলগ্ন কৰা, সমাধান ওলাই পৰিব। মানুহে পৰিস্থিতিৰ লগত যুদ্ধ কৰিব লাগে। এবাৰ যদি সপোন ভাগি যায়, দ্বিতীয়বাৰ পুনৰ গঢ় লৈ উঠিব। কষ্ট এটা সৰু শব্দ, কিন্তু এই সৰু শব্দই মানুহক সলনি কৰি পেলায়। সঠিক ৰাস্তাত চলা মানুহবোৰে কষ্ট বেছি পায়, কিন্তু তেওঁলোকে কেতিয়াও কাকো কষ্ট নিদিয়ে। বন্ধু জ্ঞানী মানুহৰ লগত কৰিব লাগে, কাৰণ নুবুজা মানুহৰ লগত বন্ধুত্ব কৰিলে কোনোবা কাৰণে যদি বন্ধুত্ব ভাগি যায়, তেনেহলে সেই বন্ধুত্ব আপোনাৰ কাৰণে কাল হ'ব পাৰে। অচিনাকি ঠাইত যদি বিপদত পৰে, তেনেহলে দুখীয়া মানুহৰ ঘৰত সহায় বিচাৰি যাব, কাৰণ তেওঁলোকৰ ডাঙৰ পকী ঘৰ নাই যদিও ব্যৱহাৰ বহুত ভাল। জীৱনত উন্নতি সাধন কৰিবলৈ বিচাৰিছে তেন্তে পিছলৈ ঘূৰি নাচাবা, কাৰণ অতীতৰ কিছুমান বেয়া মুহূৰ্তই আগুৱাই যাবলৈ পাহৰাই পেলায়। আজিৰ সমাজৰ মানুহবোৰে সেইসকল মানুহকহে বেয়া পায় যিসকলে তেওঁলোকৰ ভুলবোৰ আঙুলিয়াই দিয়ে। শত্ৰু হলে এনেকুৱা শত্ৰু হবা যে তেওঁৰ বন্ধুতকৈ তোমাক বেছি বিশ্বাস কৰে। যি শক্তিশালী তাৰ ক্ষতি নকৰিবা, কাৰণ সি তোমাক এই পৃথিৱীত ক্ষতি কৰিব, আৰু যি দুৰ্বল তাৰো ক্ষতি নকৰিবা, কাৰণ সি তোমাক আখিৰতাত বিপদত পেলাই দিব। অলপতে কান্দি পেলোৱা মানুহবোৰ সৰল মনৰ হয়, আৰু এই সৰল মনৰ মানুহে জীৱনত কষ্টও বহুত পাব লগা হয়। বন্ধুত্বৰ পিছত ভাল পোৱা বহুত সুন্দৰ হয়, কিন্তু ভাল পোৱা হেৰাই যোৱাৰ পিছত বন্ধুত্ব কৰাটো অসম্ভৱ হয়। কিছুমান দুখ একান্ত ব্যক্তিগত, যিটো বিচাৰিলেও কাৰো লগত শ্বেয়াৰ কৰিব নোৱাৰো। অন্ধই যদি পথ দেখুৱাই তেন্তে দুয়োজন খালত পৰিব, সেইকাৰণে যি বুজে তাৰ পৰা পৰামৰ্শ লওক।